Hello guys, পুনৰবাৰ আপোনালোকক সকলোকে মোৰ YouTube চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালেই আছে। মোৰো ভাল আৰু বহু দিন ভিডিঅ' দিব পৰা নাছিলো অলপ ব্যস্ততাৰ বাবে। সেইবাবে ভাবিলো আজি ভিডিঅ' এটা দিও আৰু যেহেতুকে আজি পোহৰৰ উৎসৱ দিৱালী, গতিকে মোৰ ফালৰ পৰা সকলোলৈ আপোনালোকক দিৱালীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু লগতে আজি আমি এফালে যাব ওলাইছো। সেই জেগাডোখৰনো কি মই আপোনালোকক কৈছো যে আজি আমি যাব ওলাইছো শিৱসাগৰলৈ। শিৱসাগৰত গৈ কিনো কৰো, কলৈনো যাওঁ, এই সকলোবোৰ আপোনালোকক দেখাই যাম ভিডিঅ'টোৰ যোগেদি। আৰু লগতে আজি মই দিৱালীটো কেনেকৈ সেলিব্ৰেট কৰো এই সকলোবোৰ আপোনালোকক দেখাই যাম। গতিকে ভিডিঅ'টো শেষলৈ চাই গৈ থাকক। So guys, finally শিৱসাগৰ আহি পালো আৰু আমি ষ্টেচন চাৰিআলিত নামিলো। এতিয়া শিৱসাগৰ পুখুৰী বেক সাইডেদি আহি এতিয়া শিৱদৌল পালোহি। এয়া দেখিছেনে আপোনালোকে? ভালকৈ দেখাম বাৰু আপোনালোকক মানে সন্মুখৰ পৰা। এতিয়া পিছপিনেহে আছোঁ আমি। এয়া দেখিছেনে? বৰ ধুনীয়া ৰাস্তাটো, কাষে কাষে শিৱসাগৰ পুখুৰী, ভাল লাগিছে। হয়তো শিৱসাগৰত থকাসকলে গম পাবই আৰু বহুতে আহিছেই। এতিয়া আমি শিৱসাগৰ পুখুৰীৰ কাষত, দেখিছেনে আপোনালোকে? বৰ সুন্দৰ পৰিৱেশ। শিৱসাগৰ পুখুৰী পাৰটোত সঁচাকৈ বহুত ভাল লাগে। যেতিয়া ইয়াত আহি অলপ সময় ৰৈ দিয়া হয়, খুব ভাল লাগে। হাঁহবোৰ বৰ ধুনীয়াকৈ চৰি আছে পানীত, দেখিছেনে? এইবোৰ ভেটফুল, পদুম ফুল।
এতিয়া আমি ইয়াৰ পৰা ওলালোঁ, এতিয়া যাব ওলাইছোঁ ৰংঘৰলৈ। তেন্তে ব'লকচোন যাওঁ। চ' ফাইনেলি আহি ৰংঘৰ পালোহি। দেখিছেনে আপোনালোকে? কাষৰ পৰিৱেশটো বৰ ধুনীয়া, ৰংঘৰৰ খুব ভাল লাগে। এয়া ৰংঘৰৰ সন্মুখত আছোঁ, দেখিছেনে? ৰংঘৰৰ বাকৰিটো সঁচাকৈ বৰ সুন্দৰ। যেতিয়া ৰঙালী বিহু ইয়াত উদযাপন কৰা হয় তেতিয়া আৰু বেছি ভাল লাগে। এতিয়া ক'ভিড-19ৰ বাবে ভিতৰলৈ যিহেতুকে সোমাব দিয়া নাই, গতিকে ভিডিঅ'টো মই এনেদৰে বাহিৰৰ পৰাই কৰিছোঁ। এয়াই হৈছে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌল। ইয়াত বিভিন্ন ভক্তৰ আগমন হৈ থাকে আৰু বিশেষকৈ শিৱৰাত্ৰিত বেছিকৈ ভাল লাগে, কিয়নো বহুতো দূৰ দূৰণিৰ পৰা ইয়াত ভক্তৰ আগমন হয়, যাত্ৰীসকল আহে চাবৰ বাবে। চ' গাইজ, ৰুম আহি পালোঁ আৰু এতিয়া ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ ভাবিলোঁ চাকি বন্তি কেইখন জ্বলাই লওঁ, যিহেতু আজি দিৱালী। আপোনালোকে বাৰু সকলোৱে চাকি বন্তি জ্বলালেনে? আৰু আজি আমাৰ বাহিৰখন আণ্টিহঁতে কেনেধৰণেনো সজাইছে ৰুমৰ, এই সকলোবোৰ আপোনালোকক দেখাই যাম। আৰু ইয়াৰ লগে লগে ভিডিঅ'টো আজি শেষ কৰিবলৈ লৈছোঁ। পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। তেতিয়ালৈ সকলোৱে ভালে থাকক।